Hey guys, welcome back to my YouTube channel GST Assam Vlog. तो guys, आज ভিডিওটো হ'ব এটা মানুহ আহি আছে সো নলবাৰীৰ পৰা একদম এই ৰাস্তাটো আপোনালোকে দেখা পাইছে এই ৰাস্তাটো পুৰা একদম মানে কি খুই কেনে মানুহজন আহি আছে এইজন দেখাই পাইছে পাই আহি আছে মানুহজন তো বলক মানুহজনৰ কাষত যাও কাষত যাই কেনে চাও মানুহজন অলপ বুঢ়া হৈছে কিন্তু মানুহজন তো বলক মানুহজনৰ কাষত যাও গাইস চাওক না পুৰা খুই আহি আছে পুৰা একদম ইতনো লাগি খুই আহি আছে সো পুৰা আহি আছে গাইস এটা মানুহ ইমান দূৰৰ পৰা এনেকা খুই অহা ধেমালিৰ কথা নহয় পুৰা একদম পুৰা কামাখ্যা মন্দিৰলৈকে যাব পানী খাব নেকি বাবা পানী খাব মই ঘৰৰ পৰা আনি দি আছো পানী হলো ছাৰ দাদা পানী খাব মই পইচা লৈ আহি আছো দে খুৰা মই আপুনি যাই থাকক মই আহি আছো पानी का बोतल दुकान से लाएगा क्या? आप कहाँ से आया है अंकल? आप कहाँ से आए हैं? एमपी मध्य प्रदेश से आया आप? एमटी मध्य प्रदेश किसके लिए कर रहे हैं? गाइस एमटी मध्य प्रदेश से पूरा आई से एजन मानुजन पैसा नहीं जैसे ये हम लोग दिखा आप रख लीजिए आपको बाद में सहीएगा हाँ रख लीजिए हम ला के देगा ना हम गाइस চাব পাৰে আপোনালোকে এমটি মধ্য প্ৰদেশৰ পৰা আহিছে বোলে মানুহজন ইমান দূৰৰ পৰা এনেকা খুখু আহিছে কি কম পুৰা কি কম আৰু ইয়াতে হ'ল এইটো ৰাস্তা আৰু আমি ইয়াতে আছোঁ পুৰা এই গাইছ পানী বটল আনিব দিছে চ' এই পানী বটল ল'বলৈ কাৰণে যাই আছে এতিয়া আৰু এইজন খুৰাজনো ৰখিছে ইয়াতে মধ্য প্ৰদেশৰ পৰা আহিছে বা ইমান দূৰ সো গাইস কি কম মানে কি সব মানুহ সহায় কৰি আছে সহায় কৰিবই কিউকি ইমান দূৰৰ পৰা আহিছে এই দাদাজন আছে নাই দাদাজনে কিবা এটা দি গ'ল সো আমিও দিম বুলি ভাবিছোঁ সো এটা যাই আছে আৰু মোৰ লগটো গৈছে পানী ল'বলৈ সেইকাৰণে আমি যাই আছোঁ পুৰা গাইছ মই ভাবি আছোঁ কি মধ্য প্ৰদেশৰ পৰা এনেকৈ আহোঁতে মানুহজন বুঢ়া হৈ গ'ল পাই পুৰা এনেকাই লাগিছে মোক কি ক'ব মানে ইমান দূৰ জেগা অহাটো গাইছ তো মানুহটো ক'ৰবাৰ যাই আছে চ' ইয়াৰ পৰা উঠি কেনে গ'ল কিবা তিনিডাল আঁচ দি গৈছে চ' ইয়াৰ পৰা আৰু ষ্টাৰ্ট কৰিব পাই মোক এনেকুৱা লাগিছে চ' মানুহজন যায়ে আছে তো গাইছ বহিছোঁ তাতে মানুহজনক মই দুটামান কথা সুধিম सो दुटा कथा सुधिम इतुए और आपनालोक बुझाम प्राइस अंकल हम यूट्यूब में वीडियो बनाते हैं यूट्यूब जो है ना उधर हम लोग वीडियो बनाते हैं तो आप इतना दूर तक ऐसे आए हो हाँ ऐसे सो के कुछ खाना पीना गाखीर और पानी और कुछ नहीं है इतना दूर तक कितना दिन लगा है अंकल 7 साल हाँ 7 साल लगा है ओ माय गॉड 7 साल इसको भी बता मैंने कहाँ से मार दिया मध्य प्रदेश नदी ए अंकल मिल ही गया नदी तो सामने में ही है 1 किलोमीटर 1.5 किलोमीटर हो जाएगा हाँ 2 किलोमीटर हो जाएगा नदी दर्शन हो जाएगा हाँ हो जाएगा नदी बहुत बड़ा है गाइस तो नदीत আহিছে बोले नदीत किबा दर्शन কৰি কেনে যাব সো ইমান দূৰৰ পৰা আহাটো অসম্ভৱ কথা দে গাইস তো আমি কেইটামান কথা সুধিলোঁ সো ভাল লাগিল অলপমান আৰু সুধিব আছে দুটামান 7 বছৰ লাগিছে ও নো কি কম গাইস वो तो है ही
তো গাইছ ই পানী লৈ আহি পালে চ' ই পানী লৈ আহি আছে আৰু আমি বহি আছোঁ ৰাস্তাৰ কাষত চ' মানুহজনে অলপমান ৰেষ্ট লৈছে চ' গাইছ ই পানী লৈ আহি পালে ইয়াতে बड़ा बोतल सब फ्रिज में भिजा के रखा होगा छोटा दो तो ले लेता ना ठीक है आगे में हम खरीदेगा थोड़ा आगे से लगा आगे ले ला दो ना पिएंगे ना आप पिएगा ठीक है आगे दे रहा है आप ले आओ ना ठीक है তো ই খুৰাৰ কাৰণে কিবা খোৱা বস্তু আনিলে 5 रुपए का लगा हम 5 रुपए आप हमको 25 रुपया दिया था एक और छोटा তো গাইছ চেনি খাব পাৰে পইচা পুৰা চেনি খাইছে সুধি ল'ম আৰু ই গ'ল আৰু কিবা পানী আনিবৰ কাৰণে बाबा जी आप और कुछ जस्ट ओनली सेनी हाँ बाबा जी ओनली सेनी खाते हो वो पानी में मिक्स करके हाँ सेनी पानी बाबा जी आपको एक बात पूछते हैं अरे घूमते आ रहे हैं ना 7,000 किलोमीटर 60,000 किलोमीटर इतना दूर तो गाइस पूरा सेनी पानी मिलाई खाई আছে চেনি পানী চেনি মিলাইছে অ' ভাই আৰু এটা বটল লৈ আহিলে এটা বটল পুৰা খালী হৈ গ'ল পানীটো মানে ইমান দূৰৰ পৰা আহিছে কষ্ট কৰি 7,500 কিলোমিটাৰ হ'লে কিমান দূৰ হ'ব ভাব 7,500 কিলোমিটাৰ এইটো অসম্ভৱ না নাই অসম্ভৱ মই মৰি যাম বে অঁ এনেকুৱা মোৰো পুৰা আঁঠু চাঠু খেচলি যাব এই পুৰা আঁঠু চাঠু চাই লওকচোন কেনেকৈ আহিছে পুৰা একদম পুৰা পেটতো বালি লাগি আছে মানুহ সহায় চহায় কৰিছে নে নাই এইটোও সুধি চাওঁ ৰ क्या की नहीं रास्ते पे किया ना असम का आदमी का थोड़ा दिल में जगह अच्छा सही है हम प्यार करना हाँ सीखा मदद है। करना चाहिए इतना मदद दूर करना चाहिए इतना दूर से आने का নদীত গা ধুই কেনে কামাখ্যা মন্দিৰলৈকে যাব তাতে দৰ্শন কৰিহে যাব ঘৰত চ' ইয়াতে অলপমান ৰেষ্ট লৈছে मंजिल कहाँ है এই খোৱা লোৱা কি ৰাস্তাতে देखना पाओ फुआ হোটেল চটেল কিবা और बाद में और इधर से ही जाएगा आप একো প্ৰব্লেম নাই আমাক অলপমান আখিৰ ইমান দূৰৰ পৰা আহিছে গাইজ তো অলপমান মানুহ কিবা কিবি অলপমান সহায় কৰিলে ভাল আৰু সহায় কৰিছে মানুহ বহুতে কৰিছে আমাক ক'লে চ' ভাল লাগিছে মনত ইমান দূৰৰ পৰা আহিছে চ' এতিয়া যাৱা ষ্টাৰ্ট কৰিব আৰু চ' গাইজ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা বাটনটো দবাই দিব চ' গাইজ আজিলৈ ভিডিঅ'টো বাই বাই নেক্সট ভিডিঅ' নেক্সট বাই বাই